নমস্কাৰ ৰাইজসকল ইতিমধ্যে আপোনালোকে জানে আপাৰ অসমত যেটো জানে অসমত বানপানীৰ সমস্যা হৈছে বহু মানুহ মৃত্যু মুখত পৰিলে লগতে ঘৰ দুৱাৰ ভাঙিলে খেতিপথাৰ পশুধন ক্ষতি কৰিলে আৰু খাবলৈ পোৱা নাছিলে আমাৰ ইউটিউবৰ হলে ফেসবুক ক্ৰিয়েটাৰ এইবিলাক বাতৰি প্ৰচাৰ কৰি বা বহু ৰাইজে মানে এটো সহযোগ কৰিলে বান সাহায্য হিচাপে দিব গ'ল বহুতে সহায় কৰিলে এতিয়া পানী শুকাবলৈ ধৰিছে কিছু জায়গাত আছে আৰু জানো এতিয়া শুকাইছে বহু ঘৰ দুৱাৰ ভাঙা গৰীব শ্ৰেণীৰ মানুহ বহুতৰ ঘৰ দুৱাৰ ভাঙিছে এইবিলাক ক্ৰিয়েটাৰ বিলাকে পানী শুকোৱাৰ পিছত সম্পূৰ্ণ এটো বনাই দিয়াৰ কথা হৈছে ইতিমধ্যে কিছুমান ঘৰত পকা পানী আছে কিছুমান ঘৰত ঘৰ দুৱাৰ একেবাৰে নাই পকা পানী থাকাবিলাক চৰকাৰেও চাফা কৰি আছে বা ব্যক্তিগত ৰাইজৰ হৈও কিছুমান ঘৰত চাফা কৰি আছে এতিয়া কথা হলকে যিবিলাকৰ ঘৰ দুৱাৰ ভাঙিছে সেইবিলাকৰ ক্ৰিয়েটাৰ সকলে কি কিছু হলে আৰটা ঘৰটো বনোৱাৰ কাৰণে আৰ্থিক সাহায্য দিয়াৰ কথা কৈছে ব্যক্তিগত যেনেকৈ আমাৰ নামনি অসমত এটো হেলো লাইফ ফাউণ্ডেশ্যন আছে ডিম্পু বুঢ়াহাটৰ গ্ৰুপ এই গ্ৰুপটো ইতিমধ্যে উল্লেখ কৰিছে 16 লাখ টকা উঠা বুলি আৰু সেই 16 লাখটো 10 পৰা 15 আগষ্টৰ ভিতৰত যাৰ কথা কৈছে এতিয়া আজি 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত যদি যায় তেতিয়া হলে হয়তো আৰু 5 লাখ মান উঠিলে 20 লাখ মান টকা হ'ব এনে 16 লাখত 2000 কে দিলে 80টা পৰিয়াল হয় কিন্তু 100-150 হ'ব 20 লাখত হয়তো পৰিয়াল কিছুমানক 10 15 20 এনেকৈ দিব চাগে আৰু এটো ক্ষেত্ৰত মই তেখেতসকলক ধন্যবাদ জনাইছো অভিনন্দন জনাইছো এটো হেলো লাইফ ফাউণ্ডেশ্যনৰ দ্বাৰা এটো যিখিনি পইচা উঠাইছে এটো ভাল পদক্ষেপ হৈছে আৰু যি বানাকান্তে এটো পকা পাব অকমান হলেও ঘৰটো বনাই আৰু অসমবাসী ৰাইজে প্ৰায় চেষ্টা কৰি আছে যে কোনোবাই 10টা কোনোবাই 20 কোনোবাই 100 1000 এনেকৈ বহু ইউটিউবাৰে ইতিমধ্যে উল্লেখ কৰিছে আমিও যাম ঘৰ দুৱাৰ ঠিক কৰি দিব বহুতে ডনেশ্যন বিচাৰি আছে হেয়াতে এটো ভাল পদক্ষেপ হৈছে আৰু অসমবাসী ৰাইজেও সাপোৰ্ট কৰিছে সমৰ্থন কৰিছে সহযোগ কৰিছে এটো ভাল লাগিছে অভিনন্দন অসমবাসী ৰাইজলৈ এখিনি বানাকন্তে যাতে অকনমান পকা পায় ঘৰটো বনাই অকনমান থাকিবলৈ এটো ভাল লাগিছে এতিয়া কথা হ'ল কি চৰকাৰে কেতিয়া ঘৰ বনাই দিব হেতু কিছু কথা এতিয়া বহুতে বাতৰিত পাই আছো মুখ দিব কিছুমানে বিৰোধী কৰিছে যেনেকুৱা হৈছে আৰ্থিক সাহায্য 15000 কে দিয়াৰ কথা কৈ আছে কেতিয়া দিব 15000 টো শুনিহে 15000 কে দিব তেনেকুৱা হয় বহুত মানে লেহেমীয়া হয় চৰকাৰী কামবিলাক তো যা নহওক চৰকাৰী কামটো চৰকাৰী কৰি আছে যিবিলাকে ব্যক্তিগত গৈ আছে হেতুৰ ক্ষেত্ৰত চেলুট জনাইছো আপোনালোকে যাওক এই প্ৰচেষ্টাটো অব্যাহত থাকক যাতে বানাকন্তে কিবা অকনমান হলে সকা পাব ৰাইজৰ পৰা আৰু এই মহাপ্ৰলয় দুৰ্যোগ ভয়ংকৰী বানপানী এতিয়াও নহওক তাকে কামনা কৰিছো ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো এই ভয়ংকৰ প্ৰলয় নাহক আচলতে কাৰোবাৰ জীৱন কাৰোবাৰ আপোন মানুহ হেৰুৱাই গৈছে আৰু সেই চকুবানি কোনে মুছি দিব আহি যিসকলৰ আপোন মানুহ হেৰাইছে তেখেতসকলেহে গম পায় নিজৰ দুখ বেদনা কেনেকুৱা উপলব্ধি কৰিব পাৰি ঠিক তেনেকুৱা আচলতে যা ভিডিওটোৰ শেষত এটোৱে কথা জনাও যে অসমবাসী ৰাইজে বহুতখিনি সহযোগ কৰিলে বান সাহায্য দিলে এতিয়া ঘৰ দুৱাৰ দিয়াৰ কাৰণে যাবলৈ আৰম্ভ কৰিছে আৰু বাহিৰৰ পৰা অসমৰ বাহিৰৰ পৰাও আহাৰ কথা কৈ আছে ঘৰ দুৱাৰ কিছু যি দৰিদ্ৰ মানে ঘৰ দুৱাৰ একেবাৰে নষ্ট হৈছে তেখেতসকলক বনাই দিয়াৰ কথা কৈ আছে তাৰ পৰা চেলুট জনাইছো ধন্যবাদ জনাইছো প্ৰশংসা কৰিছো শলাগ জনাইছো ডিম্পু বুঢ়া সকলৰ গ্ৰুপটোলৈকে বহুত ধন্যবাদ থাকিল আৰু শেষত এমানতে ভিডিওটো সমাপ্ত কৰিলো ধন্যবাদ থাকিল